আজি আমাৰ বাসুগাঁও প্ৰেছ ক্লাবত আমি সংবাদ মাধ্যমৰ সকলো বন্ধুক স্বাগতম জনাইছোঁ আৰু আমাৰ নতুনকৈ যি চেণ্ট্ৰেল কমিটি APMC হৈছে তাৰ পৰা আপোনালোকক ওয়েলকাম জনাইছোঁ আৰু পোনপ্ৰথমে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে 25 নৱেম্বৰ দিনা APMCৰ 7খন ডিষ্ট্ৰিক্টে নতুন কমিটি বনাইছে চেণ্ট্ৰেল কমিটি তাতে মোক প্ৰেসিডেন্ট হিচাপে আমাৰ আবু জুবেৰ মণ্ডলক সেক্ৰেটাৰী হিচাপে নিৰ্বাচিত কৰিছে আৰু আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি ৰাইজক এখন মেছেজ দিব বিচাৰিছোঁ যে আমি এই নতুন কমিটিয়ে আগন্তুক দিনত ৰাইজৰ হকে BTC-বাহী সংখ্যালঘু ৰাইজৰ হকে যি অধিকাৰ প্ৰাপ্ত কৰিব পাৰি ৰাজনৈতিক অধিকাৰে হওক ভূমিৰ ক্ষেত্ৰতে হওক সম উন্নয়নৰ ক্ষেত্ৰতে হওক আমি মাত মাতি যাম আৰু মোৰ দাদা প্ৰয়াত শহীদ লাফিকুল ইছলাম আহমেদ যি হত্যা 3 বছৰ আগত হল কিন্তু আমি 3টা বছৰ APMCয়ে আন্দোলন কৰাৰ পিছতো এতিয়ালৈকে ন্যায় পোৱা নাই আমি এটা বস্তু চাব পাইছো যে এই ন্যায়ৰ ক্ষেত্ৰত ইলেকশ্যনৰ আগমুহূৰ্তত মোৰ দাদাৰ লৈ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কেম্পেইনত কৈ আছে যে লাফিকুল ইছলামৰ জাষ্টিস আমি চৰকাৰ আহাৰ পিছত দিম আমি এইটো ক্ষেত্ৰত অবাক হৈছোঁ যে 3টা বছৰ আমি আন্দোলন কৰোঁতে প্ৰত্যেকটো দল সংগঠনে কৈছিলে যে মোৰ দাদাৰ লাফিকুল ইছলাম আহমেদৰ হত্যা ৰাজনৈতিক হত্যা আছিলে কিন্তু সেই সময়ত 3 বছৰ আগত হিমন্ত বিশ্ব শৰ্মা দেৱে কেতিয়াও এই কথাখিনি কোৱা নাছিলে আজি হঠাৎকৈ ইলেকশ্যনৰ আগমুহূৰ্তত এই কথাখিনি ক'বলগীয়া কিয় বাধ্য হৈ গ'ল সেইকাৰণে আমি কৈছোঁ যে ইলেকশ্যনৰ পিছত কিয় জাষ্টিস দিব আমাক ইলেকশ্যনৰ আগত জাষ্টিস লাগে আৰু আমি এই নতুন কমিটিৰ জৰিয়তে সকীয়াই দিছোঁ কালিৰ পৰাই আমি শহীদ লাফিকুল ইছলামৰ জাষ্টিসৰ ক্ষেত্ৰত আমি আন্দোলন গঢ়ি তুলিম আৰু এই ইলেকশ্যনৰ আগমুহূৰ্তত আমি কৈছোঁ এটা কথা কওঁ আপোনালোকক যে যিটো ভূমিৰ অধিকাৰলৈকে কথা হৈছে আমি এটা বস্তু ভালকৈ চালি জাৰি চাইছোঁ যে 17 বছৰত থকা গভৰ্ণমেণ্টে কেতিয়াও আমাৰ সংখ্যালঘু যিবিলাক ৰাইজ আছে সেই ৰাইজক কেতিয়াও 1 বিঘা মাটি পৰ্যন্ত পাট্টা দিয়া নাই আপুনি বাওখুংৰি সমষ্টি যাই চাব পাৰে তাতে 50 বছৰ 60 বছৰ 40 বছৰৰ পৰা আমাৰ সংখ্যালঘু ৰাইজ বসবাস কৰি আছে কিন্তু অকল এটা সৰু NGOক 1500 বিঘা ল্যান্ড যদি এলটমেন্ট কৰিব পাৰে আৰু সেই 80% সংখ্যালঘু ৰাইজক 1 বিঘা মাটিও এই 17 বছৰ যিখন গভৰ্ণমেণ্ট আছিলে দিব পৰা নাই সেইখিনিতে আমি চাই এটা শংকিত হৈছোঁ যে আগন্তুক BTC ইলেকশ্যনত যিখন গভৰ্ণমেণ্ট আহিব সেই গভৰ্ণমেণ্টে আমাৰ সংখ্যালঘু ৰাইজক কেনেকৈ ভূমিৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত সম উন্নয়নৰ ক্ষেত্ৰত ভূমিকা ৰাখিব তো মই এতিয়া আমাৰ জেনেৰেল সেক্ৰেটাৰী আবু জুবেৰ মণ্ডলক ক'ব কাৰণে যোৱা 2014 চনৰ যিখন আপোনাৰ লোকসভা নিৰ্বাচন আছিল সেই নিৰ্বাচনত APMC তথা জনগোষ্ঠী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে নৱকুমাৰ শৰণীয়াক বিপুল ভোটত APMCৰ প্ৰত্যক্ষ সহযোগত জিকুৱাই দিয়া হৈছিল এই ক্ষেত্ৰত APMCৰ এক বলিষ্ঠ ভূমিকা আছিল তাৰ পৰৱৰ্তী পৰ্যায়ত 2015 চনত পৰিষদীয় নিৰ্বাচনত নৱকুমাৰ শৰণীয়াক সমৰ্থন দিয়া হৈছিল জনগোষ্ঠী ঐক্যমঞ্চৰ মাধ্যমেৰে আৰু সেই নৱকুমাৰ শৰণীয়াক সমৰ্থন দিয়াৰ বাবেই হাগ্ৰামা মহিলাৰী কিন্তু 2015 চনত ব্যাপক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত যোৱা 2019 চনৰ যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনত APMCয়ে পূৰ্ণ সমৰ্থন নৱকুমাৰ শৰণীয়ালৈ আগবঢ়াইছিল আৰু তেখেতে দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল তাৰ পিছত তেখেতে যেতিয়া নিজাববীয়াকৈ ৰাজনৈতিক দল সৃষ্টি কৰিলে নিজাববীয়াকৈ ৰাজনৈতিক দল সৃষ্টি কৰাৰ পিছত GSP UDF কংগ্ৰেছ AGP BJP BPF UPPL এই সকলোবোৰ দল আমাৰ ওচৰত একেই হৈ গ'ল তাৰ পিছত এতিয়া নৱকুমাৰ শৰণীয়াৰ ওপৰত থকা চেম্পিটিখিনি পিছত আমি সকলোকে ৰাজনৈতিক দৃষ্টিভংগীৰে আজিৰ দিনত চাব বিচাৰোঁ আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে বিবেচনা আৰু চিন্তা চৰ্চা চলিব ইয়াত BTC নিৰ্বাচনক কেন্দ্ৰ কৰি আমি বিভাজন হল বুলি ক'ব নোৱাৰি কাৰণ ইতিমধ্যে আমি যোৱা 6-7 মাহৰ পৰাই কেন্দ্ৰীয় সমিতিৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ আহিছিলোঁ এই কথা আমাৰ মুখ্য উপদেষ্টাকে আদি কৰি
এডভাইজাৰী মণ্ডলীয়ে প্ৰায়ে জ্ঞাত, সমস্ত জিলা সমিতি জ্ঞাত। শ্বহীদ লাফিকুল ইছলাম আহমেদৰ জাষ্টিছৰ ক্ষেত্ৰত তেখেতসকল যে অনীহা প্ৰকাশ কৰি আছে, শ্বহীদ লাফিকুল ইছলামৰ জাষ্টিছৰ ক্ষেত্ৰত আন্দোলন কৰিবলৈ গ'লে কাৰোবাৰ হয়তো ক্ষতি বা অমুক তমুক কিবা কিবি হোৱাৰ ইহঁতৰ ভয় বা শংকা থাকিব পাৰে। এই ক্ষেত্ৰত আমি ইয়াত ৰাজনৈতিক নিৰ্বাচন আমাৰ মেইন ইছ্যু নহয়। আচলতে শ্বহীদ লাফিকুল ইছলামৰ জাষ্টিছৰ কাৰণে ইমান অনীহা কিয়, ইয়াৰ ওপৰতো বেছ কৰিছে, তথা তেখেতসকলে আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ যিখিনি মৌলিক সমস্যা, এই সমস্যাখিনিক পিঠি দি পেলাই বিশেষ কোনো ৰাজনৈতিক দলৰ লগত মিতিৰালি কৰাটো ইতিমধ্যে বিভিন্ন পক্ষ তথা আমাৰ দৃষ্টিগোচৰ হৈছে। এইটো আপোনালোকেও জ্ঞাত। ইতিমধ্যে আপোনালোকে নিশ্চিতভাৱে আমাৰ পূৰ্বৰ সমিতিখনৰ বিভিন্ন ইলেক্ট্ৰনিক মাধ্যম, আপোনালোকৰ ছ'চিয়েল মিডিয়াই হওক, এইবিলাকত যিবোৰ কথা বাৰ্তা তেখেতসকলে কৈ আছে, ইয়াৰ পৰা এটা কথা স্পষ্ট ক'ত আছে, কেনেকৈ আছে, কাৰ লগত মিতিৰালি হৈছে, কাৰোবাৰ লগত মিতিৰালি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই, আৰু যদি প্ৰয়োজন হয় কোৱাৰ কাৰণে চেষ্টা কৰিম অনাগত সময়ত। ইতিমধ্যে আমাৰ পূৰ্বৰ সমিতিখনত আমিও যিহেতু আছিলোঁ, আমি যোৱা 18 মাৰ্চ তাৰিখে আমি আনুষ্ঠানিকভাৱে UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক লগ কৰিছিলোঁ, আৰু আমাৰ কেইবাদফীয়া মেমৰেণ্ডাম দিয়া হৈছিল। তাত আমি সজোৰে দাবী উত্থাপন কৰিছিলোঁ, ফকীৰগ্ৰাম সমষ্টিত মতিউৰ ৰহমানক টিকেট দিলে আমি ABMCৰ ফালৰ পৰা জিকাই লৈ অহাৰ কাৰণে চেষ্টা চলাম, আৰু তাৰ পৰিপ্ৰেক্ষিততে মতিউৰ ৰহমানক তাত টিকেট দিয়া হৈছিল। আৰু এই ক্ষেত্ৰত আমি বাকী কোনো পলিটিকেল চিন্তা চৰ্চা বা আমি অন্যান্য ক্ষেত্ৰখনত আমি ইণ্টাৰফেয়াৰ কৰাৰ কথা কোৱা নাই। আমি কেৱল যিখিনি অপেন সিট আছিল, এইখিনি সিটত আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিক পলিটিকেলিভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি নিশ্চিতভাৱে যিহেতু অনাগত দিনত সিদ্ধান্ত ল'মেই, এইখিনি কথা উনকিয়াই দিছোঁ যে ইয়াৰ দ্বাৰা সমৰ্থন বা তেনেকুৱা একো কথা নাই। কিন্তু যিহেতু বিভিন্ন ৰাজনৈতিক দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে, এই ক্ষেত্ৰত আমি আমাৰ ABMCৰ ফালৰ পৰা সেই সমষ্টিটোত আমি কিন্তু দাবী উত্থাপন কৰিছিলোঁ, য'ত আমাৰ পূৰ্বৰ সভাপতি সম্পাদকো ইনক্লুড আছিলে। ইতিমধ্যে আপোনালোকে জ্ঞাত, যোৱা 17 বছৰৰ কাম কাজৰ ওপৰত এনালাইচিছ কৰিব লাগিব। 17 বছৰৰ যি কাম কাজ, 17 বছৰৰ বিভিন্ন পোৱা নোপোৱাৰ যি বেদনা, এইবিলাক এনালাইচিছ কৰিম নিশ্চিতভাৱে, বিভিন্ন বুদ্ধিজীৱী মানুহক লৈ পেলাই। 17 বছৰে শৰণাৰ্থীসকলক কেনেদৰে সংস্থাপন হ'ল নহ'ল, এইবিলাকৰ ওপৰত আলোচনা চলিব। 17 বছৰে ভূমিৰ ক্ষেত্ৰত কি ধৰণৰ নীতি গ্ৰহণ কৰা হ'ল। 4.3ত স্পষ্টভাৱে কোৱা আছিল BTC অঞ্চলৰ মানুহৰ ভূমিৰ ক্ষেত্ৰত ইয়াত যথেষ্ট সুবিধা এটা আছিল, ভূমি কিনা বেচা অমুক তমুক কিবা কিবি ইত্যাদি। তো এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী যিখন পৰিষদীয় চৰকাৰ চলিল, তাত ভূমিৰ ক্ষেত্ৰত আমাৰ সংখ্যালঘু মানুহখিনি বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনিয়ে কেনেদৰে সুবিধা পালে, এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে আহিব। আৰু ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াও বিভিন্ন সভা সমিতিবিলাকত কৈ আছে যে হয়তো 7.2ৰ দ্বাৰা কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহয় ৰাইজ, বা অহা 6 মাহৰ ভিতৰত আমি এক নতুন ভূমি নীতি তৈয়াৰ কৰি আমি ভূমি বঁটা দিয়াৰ কাৰণে এক সিদ্ধান্ত ল'ম। এই কথাখিনি কেৱল মাত্ৰ এই চুক্তি বা এই কথা বতৰা পূৰ্বতে হাগ্ৰামা মহিলাৰীয়েও কৈছিল, বহু নিৰ্বাচনী সভা সমিতিত কৈছিলে, যেতিয়াই তেখেতৰ ওপৰত সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল, এই কথা বাৰ্তাবিলাক নিৰ্বাচনী সভা কৈছিলে। কিন্তু সেই কথা বাৰ্তাবিলাকত আমি কেনেকৈ বিশ্বাসত ল'ব পাৰোঁ? কথা বাৰ্তাবিলাক আচলতে পূৰ্বৰ হাগ্ৰামা মহিলাৰীৰ দৰেই এইবাৰ নিৰ্বাচনী প্ৰচাৰত প্ৰমোদ বড়ো ডাঙৰীয়া একেখিনি কথা আওৰাই আছে নেকি? এই কথা বাৰ্তাবিলাকত নিশ্চিতভাৱে চিন্তা চৰ্চা হ'ব। আৰু পুনৰাই যদি হাগ্ৰামা মহিলাৰীক বিশ্বাসত ল'ব লাগে সংখ্যালঘু ৰাইজে 17 বছৰৰ পিছত, কেনেকৈ ল'ব? আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যিদৰে সংখ্যালঘু ৰাইজক আশ্বস্ত কৰি আছে যে 6 মাহৰ ভিতৰত ভূমিৰ ক্ষেত্ৰত থকা সকলো সমস্যা সমাধান কৰিম, এই ক্ষেত্ৰত আমি কেনেদৰে আশ্বস্ত হ'ম? এই কথা বাৰ্তাবিলাকত নিশ্চিতভাৱে বিবেচনা হ'ব, তাৰ পিছত সিদ্ধান্ত হ'ব।